হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে পাবজি BGMI নিশ্চয় খেলে। আপুনি BGMI খেলি থাকোঁতে নিজৰ টিমমেটক কেনেকৈ বেলেগ ভইচত কথা ক'ব, মোৰ এই ভিডিঅ'টো চাওঁ আহক। আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ৰেড কালাৰ বুটামটো ক্লিক কৰক আৰু কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। আপোনালোকে BGMIত ভইচ চেঞ্জ কেনেকৈ কৰিব, মোৰ ভিডিঅ'টো চাই থাকক। স্কিপ নকৰাকৈ চাই থাকক, তেতিয়া আপুনি বুজি পাব। আপুনি ল'ৰা ছোৱালী আৰু ৰবটৰ মাত উলিয়াব পাৰে। ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। এয়া অন হৈছে। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, তেতিয়া আপুনি বুজি পাব। জল্দি ওলা ৰে বাবুৱা। এতিয়া মই কাটি ল'ম এইকেইটা। আপোনালোকে চাই থাকক। আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপুনি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে লাইক কৰিব। তেতিয়া আপুনি আৰু এনেকুৱা কিছুমান ট্ৰিক্স ভিডিঅ' পাই থাকিব। এতিয়া চাওক আপুনি ভইচ চেঞ্জ কেনেকৈ কৰিব। আপুনি লেফ্ট ছাইডৰ পৰা এনেকৈ টানি দিব। ইয়াত দেখা পাইছে ওপৰত টানি দিয়াৰ লগে লগে এনেকৈ ওপৰত দেখা গৈছে। তাৰপিছত আপুনি ৰাইট ছাইডে দেখা পাইছে কাৰ চিনডাল, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আৰু এখন তলত পেজ ওলাই যাব, দেখা পাইছে। আপুনি এতিয়া দেখা পাইছে মানুহ এটাৰ দৰে চিম্বল এটা, তাত আপুনি ক্লিক কৰিব। দেখা পাইছে। এতিয়া আপুনি ইয়াত দেখা পাইছে অৰিজিনেল, গাৰ্ল, ওমেন, মেন, ৰবট, কাৰ্টুন, এইকেইটা আপুনি অপশ্যন দেখা পাইছে। ইয়াত ভালদৰে চাওক। আপুনি ইয়াত যিকোনো এটা আপুনি ছিলেক্ট কৰি ল'ব পাৰে। আপুনি ওমেন, কাৰ্টুন, ৰবট ছিলেক্ট কৰি ল'ব পাৰে। আপুনি যদি গাৰ্ল ছিলেক্ট কৰি লয়, তেতিয়া আপুনি যাৰ লগতে খেলি থাকিব, তেতিয়া আপুনি আপোনাৰ ভইচটো, আপোনাৰ অৰিজিনেল ভইচটো নাযাব, আপোনাৰ সেই ছোৱালী মাত যাব তালৈ। আপুনি যদি ৰবট ছিলেক্ট কৰি লয়, তেতিয়া আপোনাৰ সেই পাৰ্টনাৰজনে আপোনাৰ ৰবটৰ মাত শুনিব, আপোনাৰ মাতটো। আপোনাৰ অৰিজিনেল মাতটো শুনি নাপায় সেয়ে আপোনাৰ ৰবটৰ মাতো শুনি পাব। এতিয়া ভইচটোনো কেনেকৈ চেঞ্জ হয় আমি চাওঁ আহক। মই গাৰ্লটো ছিলেক্ট কৰি ল'লোঁ। আপোনালোকে চাই থাকক। ইয়াত দেখা পাইছে হেল্ল' 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 হেল্ল'। ৰাইট ছাইডে থকা মোবাইলটো মোৰ লগৰ এটা হয়, সি হেক লগাই খেলি থাকে। মোৰ মোবাইল নহয় সেইটো। হেল্ল'। এতিয়া আপুনি দেখা পালে আৰু শুনিও পালে। এইদৰে আপোনালোকে ভইচ চেঞ্জ কৰিব পাৰিব। মই এটা কথা কওঁ, কিছুমান মোবাইলত এইটো অপশ্যন নাথাকিব পাৰে। তেওঁ আপুনি ট্ৰাই কৰি চাব ভিডিঅ'ত দিয়া ধৰণে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।